আমি যদি মহিলাসকলে প্ৰত্যেকে টকা বিচাৰি কামলৈ ওলাই যাওঁ, পুৰুষসকলৰ কি অৱস্থা হ'ব ভাবি চাইছেনে? সেইকাৰণে কওঁ, আপুনি নাভাবিব যে আপুনি ইনকাম কৰি ঘৰত টকা পইচা দিছে কাৰণে মহিলাগৰাকীক যি মন যায় তাকে কৰিব পাৰিব, যি মন যায় তাকে ব্যৱহাৰ কৰিব পাৰিব। তেনেকুৱা কথা নহয়। আচলতে আপুনি চাউলকেইটা আনিহে দিছে, ভাত কৰি বনাই দিছে কোনে? আপোনাৰ পত্নীয়ে। আপুনি আঞ্জাকেইখন আনিহে দিছে, আঞ্জা কৰি বনাই আপোনাৰ সোৱাদ লগাকৈ জুতি লগাকৈ কোনে দিছে? আপোনাৰ পত্নীয়ে। গতিকে আপুনি কথাৰ প্ৰতি যদি কৈ থাকে যে অনুভৱ কৰিবলৈ দিয়ে যে আপোনাৰ টকা আছে কাৰণে আপুনি সন্মানৰ যোগ্য, তোমাৰ টকা নাই কাৰণে তুমি সন্মান নোপোৱা, তেতিয়া সেই সন্মানখিনি বিচাৰি যদি মহিলাগৰাকীয়ে কামলৈ ওলাই যায়, ঘৰখনৰ অৱস্থা কি হ'ব ভাবি চাইছেনে এবাৰ? গতিকে তেনেকুৱা কথা নহয়। আচলতে টকা পইচা দিলেই নহয়, মহিলাগৰাকীক সন্মান দিবলৈও জানিব লাগে। সন্মানখিনি বেছি প্ৰয়োজন। কিনো বিচাৰে? আমি মহিলাবোৰ সৰু সৰু কথাতে সুখী হওঁ। সেই সৰু সৰু মৰমখিনিও দিব নোৱাৰিনে বাৰু?